হেল্ল' এভৰিৱান, পোনপ্ৰথমে মই সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আপোনালোকে যোৱা কেইমাহত মোক ইমানখিনি মৰম দিয়াৰ বাবে, আৰু কি ক'ম আৰু বহুতেই ভাল লাগিছে আপোনালোকৰ ইমানখিনি মৰম পোৱাৰ বাবে। আৰু আগলৈ এনেকৈ মৰম দি যাব, আশীৰ্বাদ দি যাব, আৰু তাৰ কাৰণে আপোনালোকক সুস্থ থাকক, ভালে থাকক, যাতে ভৱিষ্যতেও মোক এনেকৈ আগবাঢ়ি যোৱাত সহায় কৰিব পাৰে। আৰু কি ক'ম, এটা বহুতেই ইণ্টাৰেষ্টিং ঘটনা মানে কেনেকুৱা হ'ল, যোৱা কেইদিনমান আগত মই মা কামাখ্যা ধামলৈ গৈছিলোঁ, আৰু তাত মই ধুনীয়া ধুনীয়া কেইটামান ভিডিঅ' ক্লিপ লৈছিলোঁ যাতে মই এটা ধুনীয়া ভিডিঅ' বনাব পাৰোঁ। কিন্তু কি হ'ব, মোৰ দৰে উটীয়া মানে এলেহুৱা মানুহ পৃথিৱীত নাই। আৰু ভাবিছিলোঁ গৰমৰ বন্ধ মানে এই বন্ধটিত মই কি কৰিম, আৰু মানে স্কুল যিহেতু বন্ধ, টিউশ্যনো নাই, ভাবিছিলোঁ এই বন্ধটোত মই ভিডিঅ' ক্লিপ কেইটামানে এডিটিং কৰিম। কিন্তু কি হ'ব, মোৰ দুখৰ বিষয় যে মোবাইলৰ স্পেচ ইমানেই ফুল হৈ গ'ল, মোৰ গোটেই ভিডিঅ' ক্লিপকেইটা ডিলিট হৈ গ'ল। আৰু কি ক'ম, আৰু এলেহুৱাৰ জীৱন এনেকুৱা। গমেই পালে মই কিমান এলেহুৱা, যাৰ কাৰণে মই ভিডিঅ' ক্লিপকেইটা হেৰুৱাব লগা হ'ল। আৰু কি ক'ম, এলেহুৱা মানে কি হয়, ভিডিঅ' এটা এডিটিং কৰা মানে কিমান কষ্টকৰ, কিমান কঠিন হয় মই এতিয়া গম পাইছোঁ। আগতে ভাবিছিলোঁ যে একো নাই, ভিডিঅ'টো ক্লিপ কৰিছে, ডাইৰেক্ট ইউটিউবত দি দিছে, তেনেকুৱা ধৰণৰ। এতিয়া কিন্তু গম পাইছোঁ যে নিজে যেতিয়া ভিডিঅ' বনাইছোঁ তেতিয়া গম পাইছোঁ যে ভিডিঅ' এটা ক্লিপ কৰা কিমান সময় যায়, কিমান টাইম লাগে। আৰু মানে মাইণ্ডটো যেতিয়া ভালে থাকিব তেতিয়াই ভিডিঅ'টো ক্লিপ মানে ভিডিঅ'টো এডিটিং কৰা সহজ হৈ পৰে। আৰু ব্যস্ততাপূৰ্ণ জীৱনত এটা ভিডিঅ' এডিটিং কৰা ইমান সহজো নহয়। আৰু নিজে যিটো কাম আনে কৰে সেই কামটো সঁচাকৈ সহজ যেন লাগে, আৰু যেতিয়া নিজে কৰে যে তেতিয়া গম পোৱা যায় যে কিমান কষ্টকৰ। সকলো কামেই সেনেকুৱা, মানে আনে কৰিলে আমি কি ভাবোঁ সহজ, একো টান নাই, কিন্তু নিজে কৰাৰ সময়ত গম পাওঁ যে কামটো সঁচাকৈ টান। আৰু এনেকুৱাই আৰু।